আপোনালোকে বাৰু পলু খাই পাইছেনে? অসমৰ কিছু অঞ্চলত কিন্তু ই এক খুব প্ৰিয় খাদ্য। বহুতে আকৌ লেতাটো খায়। মই আকৌ এই সেউজীয়া পলুটোহে ভাল পাওঁ। পিছে ইয়াক কেনেকৈ বনাই জানেনে? চাওঁচোন ব'লক আজি। প্ৰথমে আপোনালোকে ভালদৰে পলুকেইটা ধুই আনি নিমখ আৰু পানীত বইল কৰি ল'ব। খুব বেছি 5ৰ পৰা 15 মিনিটলৈ বইল কৰিলেই হৈ যায়। বইল কৰাৰ পিছত আপোনালোকে মাথা আৰু নিগুডাল কাটি মাজতে দুফাল কৰি ল'ব পলুকেইটা। তাৰপিছত এখন কেৰাহী বা পাত্ৰ ল'ব, তাতে অকণমান মিঠাতেল দিব, পিঁয়াজ আৰু জলকীয়া নিজৰ সোৱাদ অনুযায়ী দি দিব, লগতে নিমখো দি দিব পাৰে। এই যে কাটি লৈছিলে পলুখিনি, সেইখিনিও দি দিব তেলতে আৰু ভাজি থাকিব। এনেকৈ লাহে লাহে 15 পৰা 20 বা যেতিয়ালৈ ৰংটো সলনি নকৰে তেতিয়ালৈ ভাজি থাকিব। আৰু এই হৈ গ'ল ৰেডি। আপোনালোকে খাই চাবচোন, খুব ভাল লাগে। একদম ভজা কণী লাগে। আপোনালোকে খাই চাবচোন দেই। আজিলৈ ইমানেই। বাই।